যদি মই কওঁ যে মাংস বিৰিয়ানীটো মই 10 মিনিটতে ৰেডি কৰিলোঁ বুলি আপোনালোকে বিশ্বাস কৰিব হয় আজি একেবাৰে কম সময়ৰ ভিতৰত আৰু সহজতে বনালোঁ মই মাংস বিৰিয়ানী আৰু ইমানেই টেষ্টিও হয় কেতিয়াবা আমি ক'ৰবালৈ যাওঁ আৰু আহি পেলাই আমাৰ টেষ্টিও কিবা খাবলৈ মন যায় আৰু বনাবলৈও এলাহ লাগে তেতিয়া কিন্তু মই প্ৰায়ভাগে এনেকৈ কৰোঁ আৰু ইমান বেছি সহজতে মানে হৈ যায় খাবলৈও খুব ভাল লাগে আসসালামু আলাইকুম এভৰিৱান মই জিনা জাহান আজি নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে কুকাৰত মাংসখিনি দিলোঁ পিঁয়াজ দিলোঁ লগতে কেঁচা জলকীয়া সৰহকৈ দিছোঁ হালধি গুড়ি নিমখ জলকীয়া গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু লগতে গৰম মছলা গুড়ি দি পেলাই আদা নহৰু পিঁয়াজ জালুক শুকান জলকীয়াৰ এটা পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি মই 3 চামুচমান দি দিম আৰু ইয়াতে তেল দি পেলাই হাতৰে খুব ধুনীয়াকৈ কুকাৰৰ ভিতৰতে মিক্স কৰি ল'ম কেতিয়াবা যদি ল'ৰা ছোৱালীয়ে আপোনালোকক আমনি কৰে যে বিৰিয়ানী খাম আৰু আপোনালোকৰ বনাবলৈ এলাহ লাগে ন কেতিয়াবা এনেকুৱা হয় যে বিৰিয়ানী বনাবলৈ বহুত বেছি কিবা কিবি কৰিব লগা হয় এক্সট্ৰাকৈ পিঁয়াজ ভাজিব লগা হয় কিবা কৰিব লগা হয় তেতিয়া মন নাযায় নহয়নে বাৰু তেতিয়া আপোনালোকে এনেধৰণে বনাই পেলাই দিব ল'ৰা ছোৱালীয়ে কিন্তু খাই ভাল পাব এয়া দেখিছে নহয় দুটা বিলাহীও কাটি পেলাই দি দিছোঁ দি পেলাই কুকাৰৰ ঢাকনাখন মাৰি এতিয়া গেছত তুলি দিম আৰু গেছটো জ্বলাই দিম 5টামান চিটি মৰালৈকে মই চিটি মাৰিবলৈ দিম কুকাৰটো আনফালে মই এয়া লৈছোঁ জিৰা ৰাইচ বাসমতি চাউল নহ'লেও কিন্তু বিৰিয়ানী বনাব পৰা যায় সহজতে গতিকে মই জিৰা ৰাইচেৰে আপোনালোকক বনোৱাই দেখাম চাউলখিনি ধুই পেলাই মই তিয়াই ৰাখিলোঁ অকণমান সময় তাৰপিছত 5টা চিটি মৰাৰ পাছত কুকাৰৰ ঢাকনাখন খুলি এবাৰ লৰাই দিম এয়া দেখিছে নহয় মাংসৰ পানী ওলায়ে আছে শুকোৱা নাই অকণমান ভাজি মেলি পেলাই আকৌ ঢাকনাখন মাৰি আকৌ মই অকণমান পানীখিনি শুকাবলৈ দিম 2টামান চিটি মাৰিলে হ'ব আৰু মাংসত মই এক্সট্ৰা পানী নিদিওঁ তাৰপিছত মই পানীখিনি শুকাই অহাৰ পাছত তিয়াই ৰখা চাউলখিনি ইয়াতে দি দিম আমি যিহেতু জিৰা ৰাইচে খাওঁ সেইটো কাৰণে বাসমতি চাউল আৰু এক্সট্ৰাকৈ নাই অনা মই এনেকৈয়ে বনাই দিওঁ কেতিয়াবা খাবলৈ বহুত বেছি ভাল হয় আৰু জিৰা ৰাইচেৰে পোলাও বনাব পাৰি খুব ধুনীয়া হয় এয়া মই লৰাই মেলি পেলাই বহুত সময় ভাজিব নালাগে আৰু যিহেতু একেবাৰে কম সময়ৰ ভিতৰতে বনাইছোঁ ওপৰৰ পৰা উতলা গৰম পানী দি দিছোঁ প্ৰয়োজন মতে দি পেলাই অকণমান লৰাই মেলি তাৰ ওপৰতে মই দি দিম নেমু এয়া মই নেমু পিচকৈ কাটি লৈছোঁ এনেকৈ দি দিম ওপৰৰ পৰা আৰু একেবাৰে সহজতে মোৰ বিৰিয়ানী হৈ যাব কুকাৰৰ ঢাকনাখন মাৰি মই 3-4টামান চিটি মৰাম যিহেতু মাংস দিছোঁ মাংসখিনি অকণমান সময় লাগিব সিজিবলৈ এয়া 3টা চিটি মৰাৰ পাছত মই ঢাকনাখন খুলি দিলোঁ বিৰিয়ানী হৈ গ'ল একেবাৰে জোখমতে ৰেডি আৰু এয়া আপোনালোকে দেখিবই পাৰিছে ইমান ধুনীয়া হয় নহয় খাবলৈও বহুত বেছি ভাল লাগে আৰু সময়ো কম লাগে আৰু ইমান বেছি যাঞ্জটো কৰিবলগীয়া নহয় বিৰিয়ানীখিনি ওলাও মানে মই জ্যোতিৰেখা দলে বাইদেউক বহুত ধন্যবাদ জনাম তেখেতে কৈছে যে মই গহপুৰৰ পৰা আপোনাৰ ভিডিঅ' চাই আছোঁ আৰু লগতে মৰিয়ম বেগমকো বহুত ধন্যবাদ জনাম তেখেতে নলবাৰীৰ পৰা মোৰ ভিডিঅ' চাই আছে আৰু লগতে মই সাবিনা ইয়াসমিন বাইদেউকো বহুত ধন্যবাদ জনাম তেখেতে গুৱাহাটীৰ পৰা মোৰ ভিডিঅ' চাই আছে এনেকৈ মৰম আৰু ছাপোৰ্ট কৰি যাব আজিৰ এই ৰেচিপিটো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি থ'ব সঁচাকৈ বিৰিয়ানীটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আজিলৈ আহিছোঁ।